তো ফ্ৰেণ্ড আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি 3 তাৰিখ, যিহেতু বহুত গৰম বেছি, তো গৰম বেছি কাৰণে ইয়াতে দুটামান কাম আছে ফাৰ্মখন কৰিবলগীয়া। তো ভাবিছোঁ কামখিনি কৰিম, লগতে ভিডিঅ' এটা বনাই দিম। ঠিক আছে, কি কৰোঁ আজি তো দেখাই আছোঁ। ভিডিঅ'টো বেক কেমেৰা কৰি লওঁ। ঠিক আছে, ব'লক তেনে ভিডিঅ'টো শেষলৈকে চাই থাকক। পোৱালিখিনি দেখিছে, পোৱালিখিনি গৰমত ঘামি গৈছে এতিয়া আৰু ঘন হৈছে বিশেষকৈ। দেখিছে, ঘন হোৱাৰ কাৰণ হৈ গ'ল এই জেগাডোখৰ কমিছে অলপ। তো আজি যিহেতু 4 নম্বৰ দিন যিহেতু সেইটো ভাবিছোঁ, মই বৰ্ডিং বনাইছিলোঁ, গোটেই চাংখন দিয়া নাছিলোঁ, এটুকুৰা থাকি গৈছিলে সেইটো চাইডে। যিহেতু চাংখন মই সিহঁতক বৰ্ডিং বনাইছিলোঁ এইখিনিলৈকে, আৰু আপোনাৰ 12 ফুটমান ইফালে জেগা এটা থাকি গৈছিল। এই 12 ফুটটো মই এতিয়া ফিল আপ কৰি দিম। মানে ইফালে দুটা মানে এটা চাঙত দুটা পাৰ্টিশ্যন কৰিছিলোঁ, মাজত এটা ভাগ কৰি দিছিলোঁ, দুটা ভাগত ৰাখিছিলোঁ। এতিয়া এই চাংখন এডোখৰ থাকি গৈছিলে, যিহেতু এই চাংটো মই সম্পূৰ্ণ দি দিম এতিয়া। এই নেটকেইখন পাৰি পিনে ফলিয়াটো আছে বাৰু ষ্টকত, সেইখিনি দেখিছে বস্তা। তো ফলিয়াটো পাৰি পিনে পোৱালিখিনি অলপ জেগাটো দি দিম। মানে যিহেতু বহুত ঘন হৈ গৈছে, দেখিছে পোৱালিখিনি ঘামি গৈছে, লগতে গৰমটো বহুত বেছি। আজি 4 নম্বৰ দিন, দেখিছে পোৱালিখিনি ঘন হোৱাৰ বাবে। তো সেইটো কাৰণে মই ভাবিছোঁ জেগাডোখৰ দি পিনে পোৱালিখিনি ইফালে কৰি দিম। আৰু ছাইডত যিটো নেট আছে, নেটটো মই তললৈ আজি মানে দেখিছে এনেকৈ দিয়া আছে। পোৱালিখিনি যাতে এই চেলিংখন যিটো বাঁহৰ বনাই থোৱা আছে, চেলিংটো পাৰ হ'ব নোৱাৰাকৈ ছাইডতো নেট দিয়া আছে। এই নেটকেইখন আজি নমাই দিম। তো তাকে ভাবিছোঁ সৰুকৈ ভিডিঅ' এটা লৈ আহিছোঁ। তো কেনেকৈ কি কৰোঁ তাকে দেখুৱাই আছোঁ, ব'লক তেনে শেষলৈকে চাই থাকিব। ছাইডৰ নেটখন নমাই দিলোঁ, ঠিক আছে। এতিয়া বতাহটো মানে ছাইডত বতাহ পাব এতিয়া পোৱালিখিনি, যিহেতু নেটটোৱে ব্লক কৰি দিছিলে বতাহটো, লগতে ঘামি গৈছিলে। তো এতিয়া মই নেটখন তললৈ নমাই দিলোঁ যাতে বতাহটো পায় আৰু ধুনীয়াকৈ। তো এয়া কৰিলোঁ ফাৰ্ষ্টত, ইফালে গোটেইখন নেটখন নমাই দিলোঁ, নহ'লে একদম এনেকৈ আছিল, ওপৰলৈকে দিয়া আছিলে চেলেঙিখনে, ওপৰলৈকে নেট দিয়া আছিলে, বতাহ সোমাব নোৱাৰাকৈ, মানে বক্স নিচিনা হৈ আছিলে। তো সেইকাৰণে অলপ গৰম উঠিছিল, ঘামিছিল হ'বলা, আৰু লগতে অলপ ঘন হৈছে পোৱালিখিনি। তো সেইটো কাৰণে অকণ জেগাডোখৰো বহলাই দিওঁ। ফাৰ্ষ্টত মই নেটখন এতিয়া নমোৱা হৈ গ'ল, ইটো চাইডে নমালোঁ বাৰু এটা ছাইডটো, আৰু সিটো ছাইড আছে, সেইটো ছাইডটো নমাই পিনে সিহঁতক সেই পিছত বেক ছাইডটো জেগা টুকুৰা দি দিওঁ। ফাইনেলি দুখন চাঙতে সেইখনতো নেট পাৰিলোঁ, এইখনতো নেট পাৰি দিছোঁ, কিন্তু এইবাৰ ছাইডত দিয়া নাই, দেখিছে এই ছাইডখনত দিয়া নাই চেলেঙিখনত। যিহেতু এতিয়া পোৱালিখিনি ওলাব নোৱাৰে, সৰু থাকোঁতে মানে এদিনীয়া বা দুদিনীয়া পোৱালিখিনি এইটো মানে ঘৰত ওলাই আহিব পাৰে। যিহেতু অলপ ঘৰখিনি চেঙেলী যিখিনি ঘৰ আছে, কাঠিখিনি অকণমান পাতলকৈ দিয়া হৈছে কাৰণে পোৱালিখিনি ওলাই আহিব পাৰে। তো এতিয়া বৰ্তমান অলপ ডাঙৰ হৈছে, 4 দিন হ'ল যিহেতু, সেইটো কাৰণে এতিয়া ছাইডটো নিদিলেও হ'ব। লগতে এতিয়া গৰমটো বহুত বেছি পৰিছে, সেইটো কাৰণে বতাহ মানে মিহিকৈ বতাহটো পাই থাকিব, সেইটো কাৰণে ছাইডৰ নেটখন নিদিলেও হ'ব। এতিয়া মই ফলিয়া কেইবেগ আছে ইয়াত, এই ফলিয়াখিনি দি পিনে পোৱালিখিনি এইখিনিত মই এতিয়া বৰ্তমান এই যিখিনি পাৰ্টিশ্যনটো আছিলে সেইখন খুলি দিলোঁ, এইফালে নতুন ফলিয়া দি দিলোঁ। এতিয়া পোৱালিখিনি এইটো ছাইডলৈ লৈ আহিম। এতিয়া এখন চাঙত দুটা পাৰ্টিশ্যন দিয়া আছিলে, মানে এটা পাৰ্টিশ্যন দিয়া আছিলে, দুভাগ কৰি থৈছিলোঁ। তো এতিয়া এভাগ মানে ধুনীয়াকৈ অলপ বহল কৰি দিম, জেগাডোখৰ দি দিম, 50-50 কৰি দিম। এতিয়া পোৱালিখিনি এতিয়া এইটো ছাইডে খেদি দিম আধাটো। তো গৰমত একদম কথা ক'ব মন যোৱা নাই আৰু। গৰম বেছি কাৰণে পালখন তুলি দিছোঁ ওপৰলৈ, দেখিছে এইটো ছাইডো তুলি দিছোঁ, দেখিছে। তো এতিয়া পোৱালিখিনি এইটো ছাইডে অনা হ'ল। তো এতিয়া পাৰ্টিশ্যনটো মাজত কৰি দিওঁ। ফাইনেলি পোৱালিখিনি জেগাটো দিলোঁ। দুখন চাং, এখন চাং আপোনাৰ 60 ফুট দীঘল, 4 ফুট বহলকৈ আছে। তেতিয়া 30 ফুট দীঘল আৰু 4 ফুট বহল, এনেকৈ মানে ভগাই দিলোঁ। এতিয়া দেখিছে পোৱালিখিনি এতিয়া অলপ জেগা পাইছে, পাতল হৈ গ'ল। দুখন চাঙৰ এনেকৈ কৰি দিলোঁ, পূৰা 60 ফুট চাংখন গোটেইখন দি দিলোঁ। এতিয়া পোৱালিখিনি পাতল হৈ গ'ল।